আজি আমাৰ ইয়াত গোল্ডেন লেংগুৰ ইকো টুৰিজিম সোসাইটি এটা স্থানীয় অনুষ্ঠান তেওঁলোকে নতুনকৈ গঢ় দিছে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ স্বাৰ্থ ৰাখি যাতে স্থানীয় লোকসকলে কেনেদৰে এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ জৰিয়তে ইকো টুৰিজিম ডেভেলপমেণ্ট কৰি হওক, স্থানীয় যুৱক যুৱতীক সংস্থাপন দি যাতে এটা সুন্দৰ উদাহৰণ দাঙি ধৰিব পাৰে, সাৰা পৃথিৱীত যিখন ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান তাক যাতে সংৰক্ষণ কৰিব পাৰে, তাৰ কাৰণে আজি এই অঞ্চলৰ গাঁওবুঢ়াসকল, এই অঞ্চলৰ যিখিনি নেতৃস্থানীয় ব্যক্তি, লগতে আমাৰ মাননীয় DFO মহোদয়ো আছে আমাৰ কচুগাঁও, লগতে আমাৰ তেওঁলোকৰ উদ্যোক্তাসকলো আছে, লগতে ইউথ UPPLৰ আমাৰ প্ৰেচিডেণ্ট আছে নাৰ্জাৰী চাহাব। খুব ভাল পদক্ষেপ লৈছে, কাৰণ ৰাষ্ট্ৰীয় উদ্যান এখন ঘোষণা কৰিয়ে আমি সীমাবদ্ধ থাকিব নালাগিব। যেতিয়ালৈকে ইয়াৰ দাঁতিকাষৰীয়া গাঁওবাসীয়ে বুজি উঠিব যে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰয়োজনীয়তা কি, আমি সংৰক্ষণ কৰি কেনেকৈ লাভৱান হ'ব পাৰোঁ, এই উদ্দেশ্য ৰাখিয়ে আজি ইয়াতে আমি সমবেত হৈছিলোঁ। এটা সুন্দৰ পৰিৱেশৰ মাজত অতি সুন্দৰকৈ হৈ গ'ল, আৰু এই হ'ল আৰম্ভণি। 2003 চনত ঠিক তেনেকৈ এটা লোকেল অনুষ্ঠান মানাছ মাউজী ইকো টুৰিজিম সোসাইটিয়ে মানাহৰ সংৰক্ষণৰ বাবে পদক্ষেপ লৈছিলে। তেওঁলোকে আজি মানাহৰ সংৰক্ষণত যথেষ্ট সহায় কৰিছে। সেই একে উদাহৰণ আমাৰ গোল্ডেন লেংগুৰ ইকো টুৰিজিম সোসাইটিয়ে লৈছে। তেওঁলোকেও এই যিটো পদক্ষেপ লৈছে শলাগিছোঁ। আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কিয় ৰাইমনা হ'ল, বা ইয়াৰ ইতিহাস কি, ইয়াতে যে এটা সময়ত গড় আছিলে, এটা সময়ত যে যথেষ্টখিনি বাঘ ইয়াতে আছিলে। ৰজাৰ দিনত 1871 চনৰ পৰা 1907 চনলৈকে এই গোটেই অঞ্চল, ইয়াৰ পৰা চালবাৰী মানাহলৈকে প্ৰায় 207টা গড় মাৰিছিলে এই 37 বছৰ বয়সত ৰজা আৰু আমাৰ যিবিলাক ৰয়েল ফেমিলি আছিলে। সেই সময়তে হাণ্টিং গ্ৰাউণ্ড আছিলে, কোচবিহাৰৰ তাৰমানে মানে হাণ্টিং গ্ৰাউণ্ড আছিলে। সেই ইতিহাসবিলাক আজি মানুহে গম পাইছে, আৰু তেওঁলোকেও শুনিছিলে যে ইয়াতে গড় আছিলে। ইয়াতে যিটো আপোনাৰ স্বাম ডিয়েৰ, তেওঁলোকে উল্লেখ কৰিছে কিতাপত, বাৰসিংহা আছিলে, স্বাম ডিয়েৰ, দল হৰিণা আছিলে ইয়াত। আৰু গোটেই ভাৰতত আমাৰ যদি আমি উত্তৰ পূৰ্ব অঞ্চল চাওঁ, যিটো আপোনাৰ ফুটুকী হৰিণ, ইয়াতে ডিষ্ট্ৰিবিউশ্যনটো শেষ হৈছে। গতিকে ফুটুকী হৰিণৰো সংৰক্ষণৰ ক্ষেত্ৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান বহুতখিনি আপোনাৰ প্ৰয়োজনীয়তা আছে সংৰক্ষণৰ বাবে। আৰু ৰাইমনা যদি আমি চাওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, এফালে হ'ল আপোনাৰ পিপছু ৱাইল্ড লাইফ চেংচুৱাৰী, ভূটানত পৰে, এফালে হ'ল আমাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিমত আছে বুকছা টাইগাৰ ৰিজাৰ্ভ, আৰু আপোনাৰ পূবত আছে আমাৰ মানাছ ফাৰ্ষ্ট এডিশ্যন আৰু মানাছ ৰাষ্ট্ৰীয় উদ্যান। ইফালে আকৌ আছে উত্তৰত ৰয়েল মানাছ নেশ্যনেল পাৰ্ক। ইমান এটা বৃহৎ অঞ্চল, পৃথিৱীৰ বহুত কম ঠাইত আছে। এই সৰু সৰু কথাবিলাক আমি ৰাইজৰ মাজত আলোচনা কৰাৰ কাৰণে আজি সমবেত হৈছিলোঁ। আৰু খুব সুন্দৰভাৱে, বৰ ধুনীয়াকৈ ৰাইজেও মানে দুই এটা কথা সুধিছে, আৰু বিশেষকৈ এতিয়া মানুহৰ জীৱিকাৰ কথা আহিছে। কিছুমান খৰি বিক্ৰী কৰি, কিছুমানে গো পালন কৰি চলি আছে, তেওঁলোকৰ ভৱিষ্যত, বা চিকাৰীসকল, তেওঁলোকৰ ভৱিষ্যত আমি কেনেকৈ পুনৰ সংস্থাপন দিম, এই কথাবিলাকো আলোচনা হৈছে। অতি সুন্দৰ এটা মানে পদক্ষেপ। আৰু এই পদক্ষেপটো এটা মানে কি বুলি ক'ম, আমি নিগেটিভ নহয়, এটা মানে পজিটিভ লাইনত আগবাঢ়িছে। আৰু পৃথিৱীত কোনো এখন ৰাষ্ট্ৰীয় উদ্যান জীয়াই থাকিব নোৱাৰে য'ত স্থানীয় লোকে তাত ভূমিকা নলয়। আৰু এই ভূমিকাটোৱে এই স্থানীয় লোকে যে আগবাঢ়ি আহিছে, ই এটা খুব ভাল লক্ষণ। এইখিনিয়ে আমাৰ আজি উদ্দেশ্য সফল হোৱা বুলি আমি ধৰিছোঁ। এতিয়ালৈকে আমাৰ নেশ্যনেল পাৰ্কৰ যিটো যিমানখিনি কাম কৰিব লগা বা আগবাঢ়ি যাব লগা, এইটো হ'ল আমি এতিয়া জাষ্ট এটা প্ৰিলিমিনাৰীলি এটা বাজেট প্লান আমি ছাবমিট কৰিছোঁ। এতিয়া আমাৰ নেশ্যনেল পাৰ্ক হোৱাৰ লগে লগে এইটো যধে মধে আমি যে ইচ্ছা কৰি যে কাম কৰিম, এই তেনেকুৱা মানে কি পাৰ্মিশ্যন নাই, সেইটো এলাউড নহয়। তো এতিয়া যিটো ছিষ্টেম হ'ব, এই ছিষ্টেমটো অলপ লং টাৰ্ম হ'ব। এতিয়া আমি জাষ্ট প্ৰিলিমিনাৰীলি আমাৰ ইম্পৰ্টেণ্ট কি লগা আছে, ইমিডিয়েট আমাৰ নেশ্যনেল পাৰ্ক চলাবলৈ কি লাগে, বা কেনেকুৱা ষ্টাফ ষ্ট্ৰেংথ লাগে, কেনেকুৱা মানে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, বা কমিউনিকেশ্যন, এইবিলাক আমি ইমিডিয়েটলি হাতত লৈছোঁ। তো বাকী যিটো প্লানিং, এই প্লানিংটো একদম লং টাৰ্ম হ'ব। এইটো হয়তো 5 বছৰীয়া তেনেকুৱা প্লানিং হ'ব। গতিকে এই প্লানিং হিচাপেহে ইয়াৰ ৰাইমনা নেশ্যনেল পাৰ্কটো আমি
हजाम और बनाम। दिनै जोङो रायमना नेशनेल पार्कनि साखाथि फाखाथि थानाय जेसेबांनाखि गामिफोर दङ बै गामिफोरनि गावबुरा बिथांमोनखौ लिंहरनानै जोङो मोनसे सांग्रांथि मेल मोनसे एवारनेस प्रग्रामखौ जोङो लादों आरो बे सांग्रांथि मेलनि गुबै थांखियानो बेनो जे रायमना नेशनेल पार्क जे जाबाय 422 स्क्वायर किल'मिटार बे जे एरियाखौ लानानै जे बे रायमना नेशनेल पार्क जाबाय बिनि रैखाथि आरो फैबाय थानाय समाव बे हाग्रामायाव थानाय जेसेबांनाखि जिब जुनार दङ दंफां लाइफां दङ बेफोरखौ जोङो बोरै रैखाथि होगोन आरो लोगोसे जोंनि बे हाग्रा नांजाबनाय जेसेबांनाखि गामिफोर दङ बे गामिफ्राव जे गोबां बेबायदि माखासे बेखार लाइमोनफोर दङ जे एजुकेटेड आनएमप्लयड इयुथ्सफोर दङ बै लाइमोनफोरखौ जोङो बोरै बे नेशनेल पार्कनि गेजेरजों थांनानै थानायनि राहा लामाफोरखौ होगोन नैबेफोरखौ नोजोर बोनानै लोगोसे बे रायमना नेशनेल पार्कनि मान सन्मानखौ जोङो एरियानि जानानै जोङो बोरै लाखिगोन आरो फैबाय थानाय समाव जोङो जोंनि लाइमोनफोरखौ बे नेशनेल पार्कखौ रैखाथि होनांगौनि थाखाय जोंहा जे माखासे रेसपन्सिबिलिटि दङ बैफोर गासिबो बिसयफोरखौ लानानै दिनै जोङो कुसुगाव डिभिजननि डिआफ' बिथां राजु कुमार ब्रह्म बिथांखौ आलासि महरै जोङो हांख्रायनानै लाबोदों लोगोसे WTIनि जे मेनेजिं डिरेक्टर बा मेनेजार बिथां सनातन देखा बिथांखौबो जोङो आलासि महरै लिंहरनानै जोङो बेवहाय लाबोदों बिथांमोननि गेजेरजोंनो जोङो दिनै रायमना नेशनेल पार्कनि रैखाथि बा कनजारभेसननि सोमोन्दै जोङो रायजो राजाखौ लानानै गावबुरा बिथांमोनखौ लानानै जोङो मोनसे सांग्रांथि मेल जोङो खुंदों।